এখন গাঁৱত নোমল নামৰ এজন মানুহ আছিল। মানুহজনৰ এটা গৰু আছিল আৰু ঘৈণীয়েক আছিল। মানুহজনৰ ঘৈণীয়েকজনী বৰ লোভীয়া আছিল আৰু মানুহজনৰ গৰুটো পাই মানুহজনে নিতৌ ইনকম কৰিবলৈ পাইছিল, তাই ঘৰ চলি থাকে। ফুলেশ্বৰী, খা তই আজি ইমান মন মাৰি আছ যে, খা ক। হেৰা, তোমাৰ হাতত সেইটো কি? হেৰা, গৰুজনে বহুত কষ্ট পাব নহয়, কেলেনো তেনেকুৱা কৰা? আপুনি চুপ থাকক, বেছি কথা নকব। মইহে জানিছো ইমান কষ্ট আমাৰ, ইমান দুখীয়া আমি। সিদিনাখন দুপৰীয়ালে গৰুটো ঘৰলৈ নহা দেখিলে, সেইকাৰণে মানুহজনে গৰুটো বিচাৰি ওলাই গ'ল। ফুলেশ্বৰী, লক্ষী, জান, ক'ত আছ তই? আজি দেখোন ঘৰলৈ অহা নাই। তাৰ পিছত মানুহজন আগলৈ গৈ দেখিলে গৰুটো দেখোন এজেগাত মৰি আছে। লক্ষী, তই মোক এৰি গুচি গলি। কি হ'ব এতিয়া? কোনে মাৰিলে তোক? মই তাইক কৈছিলে বেজি নিদিবা বুলি, বেজি দি তোক মাৰিলে। কি হ'ব এতিয়া আমাৰ? হে ভগৱান, ঘূৰাই দিয়ক মোৰ লক্ষী, হে ভগৱান। সেইখিনি সময়তে সেইফালেদিয়ে এজন সাধু গৈ আছিলে আৰু সাধুজনে সেইফালে মানুহজন কান্দি থকা দেখি মানুহজনৰ ওচৰলৈ গ'ল। কি হ'ল তোমাৰ? তুমি কিয় কান্দি আছা? মোৰ এই গৰুটো মৰি থাকিলে। এই গৰুটোৰ পৰাহে আমি পোহপালন কৰি আছিলো, খাবলৈ এমুঠি ওলাই। আজি এই গৰুটো মৰি থাকিল, এতিয়া মোৰ কি হ'ব? যোৱা বস্তুটোতো যাবই, এইটোতো আকৌ ঘূৰি নাহে। হে গুৰু, আপুনি যদি পাৰে মোৰ গৰুটো বচাই দিয়ক। তাৰ বিনিময়ত আপুনি যি লাগে তাকে লৈ লওক, মই তাকে দিম। তুমি পাৰিবা জানো? মই যি লাগে তাকে দিব পাৰা যদি মই তোমাৰ গৰুটো জীৱন দান দি দিব পাৰিম। হে গুৰু, আপোনাৰ হাতযোৰ কৰি কৈছো, মোৰ হাত লাগে, ভৰি লাগে, যি লাগে মই তাকে দি দিম। খালি মোৰ গৰুটো পুৰা জীয়াই দিয়ক, আৰু মই গৰুটো অবিহনে থাকিব নোৱাৰো। ঠিক আছে, তেতিয়াহ'লে তুমি যদি গৰুটোৰ বিনিময়ত যিকোনো বস্তু দিব পাৰা সেইটোৱে হ'ব। তথাস্তু বুলি কৈ দিয়াৰ লগে লগে সেই মানুহজনৰ আধা ছাইডটো গৰু হৈ গ'ল আৰু আধা মানুহ হৈ গ'ল। তাৰপিছত বাবাজন সেইখিনিৰ পৰা গুচি গ'লগৈ আৰু এই মানুহটোৱে আধা গৰু অংশ লৈ ঘৰলৈ বুলি ঘৈণীয়েকক চিঞৰি চিঞৰি ঘৰলৈ গুচি গ'লগৈ। হেৰি, ক'ত আছা? ওলাই আহা, এইফালে চোৱা। কি হ'ল? আপুনি আধা অংশ গৰু আধা অংশ মানুহ, কেনেকৈ সম্ভৱ? তুমি যেন গৰুক যেন ইনজেকশ্যন দিছিলা, আমাৰ গৰুটো মৰি থাকিল। আৰু মই কান্দি থকা দেখি এজন বাবাই আহি মোক গৰুটো মোৰ গাতে আধা অংশ জীৱন দান দি গুচি গ'লগে। হয় নেকি? ওচৰলৈ নাহিব, চাওক আপোনাৰ গোহালি ঘৰতে স্থান আছে, ঘৰৰ ভিতৰত নহয়। এতিয়া আপুনি গোহালি ঘৰতে থাকক। তাৰপিছত আৰু মানুহজন গোহালি ঘৰলৈ মন মাৰি গোহালি ঘৰলৈ গুচি গ'লগৈ। পাছদিনাখন ৰাতিপুৱা, হেৰি, শুনিছানে? এইপিনে আহাচোন। কেলে চিঞৰি আছে ৰাতিপুৱাই? চোৱা, মোৰ এৰিৰ পৰা গাখীৰ ওলাইছে। পাগল হ'ল নেকি অলপমান? মতা মানুহে গাখীৰ উলিয়াই নেকি? আৰে তুমি তললৈ চোৱা। ওলাইছে, ৰ'ব মই পানী আনিছোগে। তাৰ পাছদিনাখন গোটেই গাঁৱৰ মানুহে গম পাই গ'ল যে এটা গৰু আছে যোনটো মানুহো হয় আৰু গোটেই গাখীৰ দি আছে বুলি। কাৰণে গোটেই গাঁৱৰ মানুহে বাল্টিং লৈ সেই মানুহ ঘৰলৈ গাখীৰ কিনিবলৈ বুলি ওলাই গ'ল। গোটেই গাঁৱৰ মানুহবিলাকে লাইন পাতি গাখীৰ নিবলৈ ৰৈ থাকিলে। গাখীৰটো মই আগত নিম। মই ৰৈ থকা দেখা নাই। আগতীয়াকৈ মই কৈ দিছো, পইচা কিন্তু এতিয়া বাঢ়ি যাব, আগৰ নিচিনা নহয়। এতিয়া ৫ লিটাৰ গাখীৰত ১০০ টকাকে দিব লাগিব। ১০০ টকা? দি দিম। তাৰপিছত আৰু মাইকী মানুহজনীৰ গোটেই ঘৰত সোণৰ বস্তুৰ পৰা ধৰি টকা পইচাৰ অভাৱ নাইকিয়া হ'লেও মানুহজনী
লোভ নকমিলে। ইমানখিনি বস্তু হৈছে, মোক আৰু লাগিব, আৰু পইচা লাগে, মোক গাখীৰ আৰু উলিয়াব লাগিব। সেই বুলি কৈ মাইকী মানুহজনীয়ে আকৌ বেজী এটা উলিয়াই পেলানি মানুহটোক বেজী দিবলৈ গুচি গ'ল। হেৰা, তুমি হাতত সেইটো কি আনিছা? মই বেছি আনিছো, ইমান অলপ গাখীৰ ওলাইছে, অলপ সৰহকৈ ওলাব তেতিয়া। হেৰা, এইবিলাক নকৰিবা। মই মানুহে কিবা মোক এনেকুৱা শাস্তি নিদিবা, কিয়নো বেছি দিব লাগে। নিদিবা। মানুহজনীয়ে গিৰিয়েকৰ কথা নুশুনি জোৰ জবৰদস্তি বেজীটো দি দিলে। তাৰপিছত মানুহটোৱে বেজীৰ বিষ সহ্য কৰিব নোৱাৰি লৰ মাৰি পলাই দিলে। কিন্তু পলাই গৈ সেই গুৰুটো যেন পাইছিলে, সেই গুৰুদেৱটোৰ ওচৰত পাই গ'লগে। গুৰুদেৱ ৰক্ষা কৰা। কি হ'ল ভক্ত, তোমাক কিহৰ কাৰণে ৰক্ষা কৰিব লাগে? গুৰুদেৱ, মোৰ মাইকী মানুহে মোকো বেজী দিবলৈ লৈছে গাখীৰ বেছিকৈ ওলাবৰ কাৰণে। তেনেকেই মোৰ ভাগৰ ৰঙিলীকো বেজী দি মাৰি পেলালে। তাইৰ কষ্টটো মই বুজি পাইছোঁ। ময়ো এতিয়া বেজীটো লৈ যিহে কষ্ট পালোঁ। ভক্ত, তুমিতো নিজৰ ইচ্ছামতেই গৰু আৰু মানুহ হৈছিলা। গুৰুদেৱ, সেই চব বাদ দিয়ক। মোক আকৌ আগৰ নিচিনা মানুহ কৰি দিয়ক। মোক আৰু নালাগে আৰু, হ'লেও গৰুজনীৰ কথা মনত পৰিব আৰু। হয় নেকি বৎস? ঠিক আছে, তোমাক বাৰু মই আগৰ নিচিনাকে মানুহ কৰি দিম। তথাস্তু। আহি গ'ল মোৰ আগৰ নিচিনাকে ভৰি হাত। ধন্যবাদ গুৰুদেৱ, বহুত ধন্যবাদ। যোৱা বাছা, তুমি এতিয়া তোমাৰ গৰুটো পাই যাবাগে তোমাৰ ঘৰতে, আৰু তুমি একো টেনশ্যন ল'ব নালাগে। তুমি এতিয়া ঘৰলৈ গৈ থাকা। তাৰ পাছত আৰু মানুহটো ঘৰলৈ গৈ পাইছেগে, দেখিছে গোহালি ঘৰত গৰুটো ঘাঁহ খাই আছে। ৰঙিলী তই আহিলি। তোক মই ইমান মনত পৰে ৰঙিলী। তাৰ পিছত মানুহটোৱে দেখিলে গৰুটো দেখোন তাৰ মাইকী মানুহে, কাৰণ ফুট চুট লৈ গোটেই গহনাও পিন্ধি আছে। তুমিহে দেখোন। মজা। আৰু বেজী দিবা হে? গৰু মানুহ কথা নাই, বেজী দি গাখীৰ বেছিকে উলিয়াবলে। তোমাৰ লোভ নকমিলে। পাইছা এতিয়া গৰু হোৱা বাপেকে। ৰ'বা, তোমাক মই বেজী দিমহে এতিয়া। বন্ধুসকল, এই ষ্টৰী ইয়াতে সমাপ্ত হৈছে। যদি ভাল লাগে লাইক এটা মাৰি দিবা, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ইয়াৰ পিছত আৰু ধুনীয়া ভিডিঅ' এই চেনেলত পাই থাকিবা।